Hello everyone, আশা কৰোঁ সকলোবোৰ ভালে আছে, ময়ো ভালে আছোঁ আৰু এটি ভিডিঅ'লৈ আহিছোঁ যিটো মোৰ বাবে বহুত বেছি আৱেগিক ভিডিঅ' হ'ব। ঘৰৰ পৰা বহুত দূৰলৈ আহিছোঁ, বহুত আশা, বহুত সপোন বান্ধি লৈ এখন নতুন দেশত, নতুন চহৰত আৰু ভিডিঅ'টোত নিদিওঁ বুলি ভাবিও পিছলৈ দিম বুলি ওলাইছোঁ, কিয়নো আহোঁতে মা দেউতাই কৈ পঠাইছিলে যে তই কেনেকৈ গৈছ, কি কৰি গৈছ, আমাক সকলোবোৰ দেখুৱাবই লাগিব, গতিকে ভিডিঅ' বনাবি। চ' ভিডিঅ'টো সেইকাৰণে এডিটিং কৰিলোঁ আৰু এতিয়া মই বৰ্ডিং পাছ লৈ ল'লোঁ। মোৰ গুৱাহাটী টু দিল্লী ফ্লাইট আছিলে আৰু যিহেতু মোৰ ইয়াৰ পিছত 2টা বজাত লণ্ডনলৈ বুলি কানেক্টিং ফ্লাইট আছে, সেয়েহে মই ৰাতি 8 বজাৰ ফ্লাইটখন বুক কৰিছিলোঁ আৰু 11 বজাত মই দিল্লী এয়াৰপৰ্ট পাই গ'লোঁ। টাৰ্মিনেল 2ত নামি মই টাৰ্মিনেল 3লৈ বুলি গ'লোঁ। তাৰ বাবে 15-20 মিনিট সময় লাগে আৰু মই উপস্থিত হ'লোঁ ইণ্টাৰনেশ্যনেল ডিপাৰ্চাৰলৈ আৰু ইয়াৰ পিছত মই বহুত বেছি জলদি কৰিব লগা হ'ল, কিয়নো মোৰ হাতত সময় খুব কম আছিলে আৰু মোৰ বেগেজ বহুত আছিলে। বেগেজখিনি চেক ইন কৰাই মোৰ ছিকিউৰিটি চেক কৰাই লণ্ডন ফ্লাইটৰ বাবে বৰ্ডিং পাছটি লৈ ল'লোঁ আৰু মই আধা ঘণ্টামান সময় ৱেইট কৰাৰ পিছতে আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। আন্তঃৰাষ্ট্ৰীয় ফ্লাইট কাৰণে এঘণ্টামান আগতে ইয়াৰ বৰ্ডিং ষ্টাৰ্ট হৈ যায় আৰু মই এণ্ট্ৰি কৰিলোঁ লণ্ডন ফ্লাইটত। বহুত বেছি এক্সাইটেড এণ্ড নাৰ্ভাছো হৈ আছিলোঁ, কিয়নো মোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় যাত্ৰা হ'ব। কিন্তু যিবিলাক মানুহ দেখিলোঁ বেছিভাগেই আমাৰ ইণ্ডিয়ান হয় আৰু ছিটত সকলোৰ কাৰণে গাৰু আৰু কম্বল দি থোৱা আছে, কিয়নো ভিতৰত বহুত বেছি ঠাণ্ডা হয়। মানুহবোৰ বহুত বেছি ইণ্ডিয়ান দেখি মোৰ খুব ভাল লাগি গ'ল। ক'ৰবাত অকণমান সাহসো পাইছোঁ যে যাত্ৰাটো ভালদৰে যাব বুলি। আৰু যাত্ৰাৰ সময়ত মই লগ পালোঁ এজনী মৰম লগা ছোৱালী। তাই পাঞ্জাৱৰ পাটিয়ালাৰ পৰা আহিছে আৰু তাই লণ্ডনলৈ বুলি যাত্ৰা কৰিব, কিয়নো তাই তাতে নিজৰ ষ্টাডিজ কৰিব আৰু তাইক লগ পোৱাৰ পিছত মোৰ আৰু বেছি ভাল লাগিলে, কিয়নো বহুত বেছি ভালকৈ আমি কথা পাতিলোঁ। দেন আমাৰ মাজত ভাল বণ্ডিং এটাও হৈ গ'ল, গতিকে যাত্ৰাটো খুব ধুনীয়াকৈ আমি কটালোঁ। আৰু 1.5 ঘণ্টামান পিছত মানে 3:30মান বজাত আমাক খাব দিছিলে ব্ৰেকফাষ্ট আৰু ইয়াত আছে জুচ, চিকেন ৰোল, দেন অলপ স্নেক্স আৰু লগতে ফ্ৰুটছ। স্নেক্সটো মই বৰ বেছি ভাল নাপালোঁ, বাট বাকীখিনি খুব বেছি টেষ্টি আছিলে। আৰু তাৰপিছত আমাৰ ফ্লাইটৰ অন্তিম সময়ৰ আগে আমাক দিছিলে খাবলৈ। হ'ল পুৰি চব্জি, কাৰণ ইণ্ডিয়ান মানুহ বহুত বেছি আছিলে। লগতে দিছিলে চাগে য়োগাৰ্ট হ'ব, য়েছ য়োগাৰ্ট দিছিলে, দেন ফ্ৰুটছ দিছিলে লগতে খাব আৰু দিছিলে এটা চুইট ৰোল। जोबन ओए क्या कर रहे हो? क्या कर रहे हो? देख रही हूँ क्या क्या एरिया गोल है, जैसे कि डेनमार्क मेरा फेवरेट है। हाँ मैं वहाँ पे घूम के चल रहा है। ये दिखाई नहीं दे रहा मेरी तरफ से दिखाई नहीं दे रहा है कुछ भी। मैप पे खोल रखा है मैंने। अच्छा মাজত মাত্ৰ 18 মিনিট বাকী লণ্ডন হিথ্ৰ' এয়াৰপৰ্ট পাবলৈ আৰু ইয়াতে ধুনীয়াকৈ মেপখনো চাব পাৰি কেতিয়া আহিছোঁ আমি, কেতিয়ালৈ পাম। আৰু মোৰ ফিল্মখনৰো এণ্ডিং পইণ্টত আহি পাইছেহি। কিবাকৈ এয়াৰপৰ্টৰ আগত এইখন শেষ হ'ল যেনিবা, নহ'লে বহুত বেয়া লাগিলে হয়, কিয়নো মই ইয়াৰ আগতে এইখন চোৱা নাছিলোঁ। শামছেৰা ফিল্ম হয় আৰু এইখন ধুনীয়াকৈ কোনোবাই যদি ফ্লাইটত যায় এনজয় কৰি চাব পাৰিব। আৰু কি জানেনে, যৌৱনে ইণ্ডিয়াৰ পাটিয়ালাৰ পৰা লৈ অহা তাইৰ মৰমৰ পিল'টো। তাই মানুহক এৰি আহিছে, ঘৰৰ মানুহক, কিন্তু তাই পিল'টো এৰিব পৰা নাই। আৰু 10 ঘণ্টাৰ মূৰত আমি আমাৰ স্থান লণ্ডন এয়াৰপৰ্ট পাই গ'লোঁ। ইয়াৰ পিছত যৌৱনে নিজৰ স্থানলৈ যাব, গতিকে তাইক বাই বাই কৰি লগতে তাইক অকণমান সহায়ো কৰি দিলোঁ, কিয়নো তাইৰ প্ৰথম ফ্লাইট জাৰ্ণি আছিলে। তাইক ধুনীয়াকৈ থৈ মেলি আহি মই দৌৰাদৌৰিকৈ গ'লোঁ মোৰ নেক্সট কানেক্টিং ফ্লাইট মিনেপলিছলৈ বুলি। মোৰ আছিলে ডেল্টা এয়াৰলাইন্সৰ ফ্লাইট আছিলে মিনেপলিছলৈ বুলি।
ফ্লাইটত উঠিয়ে অন কৰি দিছোঁ টিভি স্ক্ৰীণখন ভাবিছিলোঁ এইবাৰ ধুনীয়া এখন বলিউড ফিল্ম চাম আৰু এই 10 ঘণ্টা কেনেকৈ যাব গমেই নাপাব আৰু এয়া মোৰ আনলাক দেখিছেনে এখনো বলিউড ফিল্ম ইয়াতে নাই আৰু আছে মাত্ৰ এখন ছিৰিজ সেয়া হ'ল স্কেম 1992 আৰু এইখন মই অলৰেডি দুবাৰ চাই উঠিছোঁ হ'লেও উপায় নাই ফ্ৰেণ্ডছৰ দুটামান এপিছডকে চাই সময় কিছু কটালোঁ আৰু তাৰপিছত এয়া দিলে আমাক খাবলৈ আৰু আমাক দিছিলে স্ক্ৰেম্বল্ড এগছ তাৰপিছত ক্ৰীম স্পিনাচ আৰু ক্ৰছ চাম ফ্ৰুটছ আৰু দিছিলে ভেনিলা আইচক্ৰীম আৰু লগতে দিছিলে কফিও আৰু এয়া চাওক ধুনীয়া পোৱালি এটা মোৰ আগৰ চিটত বহি আছিলে সি ইমান খেলিছে মোৰ লগত ইমান ফূৰ্তি কৰিছে অকণমান ভালো নালাগে দিয়কচোন বেলেগৰ পোৱালি হয় মইহে কিবা কম কিবা বেয়া লাগিব সেইকাৰণে মই বৰ বিশেষ তাৰ লগত ফূৰ্তি কৰা নাই বাট সি মোক এৰাই নাই অলপো আৰু তাৰপিছত 10 ঘণ্টাৰ মূৰত আমি আহি পালোহি মিনেপলিছ তাৰপিছত আমাৰ ষ্টাৰ্ট হ'ল ইমিগ্ৰেশ্যন সকলো পাছপৰ্টৰ কাৰণে বেলেগ বেলেগ শাৰীত আমি থিয় হ'ব লাগে আৰু ইমিগ্ৰেশ্যনৰ পিছত ধুনীয়াকৈ লাগেজবিলাক লৈ ল'লোঁ আৰু লাগেজৰ পিছত আমি গতি কৰিম আমাৰ বাছৰ কাৰণে বাছ আছে আমাৰ 3 ঘণ্টাৰ পিছত 3 ঘণ্টা সময় ৱেইট কৰাৰ পিছত আমাৰ কাৰণে বাছ আহিব আৰু তাৰপিছত আমাৰ নিজৰ স্থানলৈ আমি গতি কৰিম এয়া বাছৰ কাৰণে বিভিন্ন ধৰণৰ ট্ৰেম থাকে ইয়াতে আৰু ট্ৰেমৰ দ্বাৰাই আমি বাছ ৱেইটিং এৰিয়ালৈ যাব লাগে Last in Juman Lost and found আৰু অলপ আগতে যে দেখা পালে সেয়া হ'ল চাউথ আফ্ৰিকাৰ ছোৱালী এজনী তাইৰ নামটো অৱশ্যে মোৰ কাৰণে বৰ টান দেই ল'বলৈ গতিকে মই এনেদৰে আপোনালোকক চিনাকি কৰি দিছোঁ নাফেটো বুলি নে কিবা বুলি কয় অৱশ্যে মই ভালদৰে নাজানিম আৰু তাৰপিছত আমি বহুত সময় অতিক্ৰম কৰাৰ পিছত নিজৰ ঠাই আহি পালোঁ মই 3 ঘণ্টা মূৰত পালোঁহি আৰু তাইৰ আৰু 1 ঘণ্টা আছিলে গতিকে তাইক বাই বাই দি মই মোৰ নিজৰ স্থানলৈ বুলি আহিলোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব থেংক ইউ বাই বাই